নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আছামিজ এডুকেশ্যন চেনেললৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ ফ্ৰেছ হিচাপে ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰিছিল, সেইসকল ছাত্ৰ ছাত্ৰীৰ কেতিয়া মেৰিট লিষ্ট ওলাব বা মেৰিট লিষ্ট আহিব। কাৰণ এই সন্দৰ্ভত মোক বহুতে কমেণ্টত খালি এটাই প্ৰশ্ন সুধিছিল যে দাদা আমাৰ মেৰিট লিষ্ট কেতিয়া আহিব। তো সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম যে মেৰিট লিষ্ট তোমালোকৰ কেতিয়া আহিব। তো ভিডিঅ'টো তাৰ কাৰণে আপোনালোকে সম্পূৰ্ণকৈ চাব লাগিব। আৰু এটা কথা, যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন আপডেট সমূহ অতি সোনকালে লাভ কৰে। তো চাওক, এতিয়াও কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই যে তোমালোকৰ ফ্ৰেছবিলাকৰ মেৰিট লিষ্ট কেতিয়া দিব। তো মই সঠিককৈ ক'ব নোৱাৰিম যে মেৰিট লিষ্টটো কেতিয়া দিব। আৰু মই যদি কওঁ তেনেহ'লে যোৱাবাৰ ডাটাটো আমি চাব লাগিব যে যোৱাবাৰ মেৰিট লিষ্টখন কেতিয়া দিছিলে। যোৱাবাৰ মেৰিট লিষ্টখন দিছিলে জুলাই মাহত, আৰু জুলাই মাহতে মেৰিট লিষ্টখন দিয়াৰ এসপ্তাহমান পিছতে তেওঁলোকৰ চেণ্ড টু PFMS হৈছিল, আৰু তাৰপিছতে তেওঁলোকৰ যিটো পে'মেণ্ট আছে সেই পে'মেণ্টটো পাইছিল। তো তোমালোকৰো তেনেকুৱা ধৰণৰ হ'ব পাৰে যে জুন নাইবা জুলাই মাহত তোমালোকৰ যিটো মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টখন দিব পাৰে। কাৰণ এপ্ৰিল মাহতো গ'লে আৰু এপ্ৰিল তাৰপিছত আছে মে' মাহতো তোমালোকৰ অলপমান চান্স কম আছে মেৰিট লিষ্টখন দিয়াৰ। কাৰণ মই কেইদিনমান আগত এটা ভিডিঅ' বনাইছিলোঁ তাতে মই সেই ভিডিঅ'ত কৈছোঁ যে 21 তাৰিখৰ পিছত যিসকল ৰেনুৱেল ছাত্ৰ ছাত্ৰী এতিয়াও পে'মেণ্ট পোৱা নাই, সেই ৰেনুৱেল ছাত্ৰ ছাত্ৰীবিলাকক পে'মেণ্ট দিব, তাৰপিছতে তোমালোকৰ মেৰিট লিষ্টখন দিব। প্ৰতি বছৰে কি কৰা হয়, প্ৰতি বছৰে NSP যিসকল ছাত্ৰ ছাত্ৰী ৰিনিউৱেল কৰে, অৰ্থাৎ ৰিনিউৱেল ছাত্ৰ ছাত্ৰীবিলাকৰ পে'মেণ্টখিনি আগত দি দিয়ে, তাৰপিছতহে ফ্ৰেছবিলাকৰ মেৰিট লিষ্ট পাব্লিছ কৰে, তাৰপিছতে তেওঁলোকক পে'মেণ্টটো দিয়ে। তো ৰিনিউৱেলবিলাক এতিয়াও বহুতো ছাত্ৰ ছাত্ৰী আছে যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও তেওঁলোকৰ পে'মেণ্টটো পোৱা নাই, ৰিনিউৱেলবিলাকৰ কথা কৈছোঁ মই। তো মে' মাহমানতো তোমালোকৰ মেৰিট লিষ্টখন অহাৰ চান্স অলপ কম আছে। জুন নাইবা জুলাই মাহত তোমালোকৰ মেৰিট লিষ্টখন আহি যাব, এইটো মই কৈ দিলোঁ। আৰু যেতিয়াই মেৰিট লিষ্টখন আহিব তেতিয়াই মই এই চেনেলত ভিডিঅ' দি দিম। তাৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভিডিঅ'টো অহাৰ পাছতেই আপোনালোকে ভিডিঅ'টো আগতে লাভ কৰে। তো আজিৰ ভিডিঅ'টোত ইমানেই আছিল, ধন্যবাদ।